ফুলকুনিৰ বহুত ভাল লাগছে বাইকত উঠি বতাহ খাই আছে না একদম পুৰা হাত চাত মেলি দি আছে বতাহ খাই হয়নে ফুলকুনি। নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গোপেশ শৰ্মা। আজি আমি ৰবিবাৰ বুলি অলপ সৌথে ঘৰৰ পৰা ফুৰি আহোঁ, গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকক। নাকি বলা দেই কি ৰখি আছ আৰু ইয়াহাপুৰ পালোঁ। ইয়াহাপুৰ শিৱ মন্দিৰ এইটো শিৱ মন্দিৰ ভিতৰত নাযাওঁ, পিছত কেতিয়াবা আহিলে ভিতৰখন দেখাই দিম। ভিতৰ ভাগটো এতিয়া বাহিৰৰ পৰা দেখাই দিছোঁ। চামতা নামুৰব আইও বাইকৰ পৰা নামুৰব হোটেলত সোমাম। এইয়া হোটেলত আছোঁ, এইখন কিবা লওঁ কিবা খাওঁ। আমাৰ চাহ খোৱা হৈ গ'ল, অলপ মিঠাই লৈ আছোঁ। মিঠাই চিঠাই ল'লোঁ, ব'লক এতিয়া যাই থাকোঁ। দুফালে ৰাস্তা কি ধুনীয়া পাৰ্ক এখন দেখছা। এই নতুন নতুন গাছগেলা ৰুইছে আগতে বহুত ডাঙৰ ডাঙৰ আছিল, নতুনকৈ ৰুইছে ৰোৱা কাৰণে এনেকুৱা হৈছে। ফুলবিলাক আছিল ডাঙৰ ডাঙৰ, এতিয়া সৰু সৰু হৈ গৈছে, নতুন নতুনকৈ ৰুইছে। মই মনে মনে লৈ হাতে ভাগাৰ লাগি গ'লে কুঁহিয়াৰৰ ৰস খাব পাৰিছে বাবা। কুঁহিয়াৰৰ ৰস খাই খা মই নাখাওঁ, না তুমি খা। কেইটকা গিলাচত? শ্ৰীধৰ বৰ্মনৰ এইখন মাক দেউতাকৰ সমাধিস্থলী। এই দুটা মাক দেউতাক। এইখন পাৰ্ক বনাই দিছে তাৰে নামতে, এইখন পাৰ্ক ধুনীয়া লাগিছে। আপোনালোকে চাবলৈ আহিবচোন, ভাল লাগিলে ভিডিঅ'ত চাই ভাল পায় যদি চাব আহিব। আমাৰ চুবুৰী এইটো গৈ নামটো ক গোপেশ শৰ্মা, ছাবস্ক্ৰাইব কৰবি, চাবি হ'ব দা, ভিডিঅ' চাবি, লাইক কৰবি, শ্বেয়াৰ কৰবি, কমেণ্ট কৰবি। এই ইয়াৰটো আমাৰ দাদা, এইটো হ'ল দাদা। ভাইগনাকক ল'বা নৰে হুইলচেয়াৰত বহি আছে, ভৰিখন ভাঙি গেল আৰু ল'ৰা চৰা কৰবা নৰে। হুইলচেয়াৰত বহি থাকিব লগা অৱস্থা হৈছে আমাৰ মাৰ, এনে অৱস্থা হৈছে। কি কৰিব অপাৰেশ্যন কৰিব আনিলা, অপাৰেশ্যন নহ'ল, হাৰ্টৰ প্ৰব্লেম আছে। অপাৰেশ্যনো নহ'ল, হাৰ্টৰ প্ৰব্লেম থাকিলে অপাৰেশ্যন নকৰে, গতিকে আৰু ইনকে থাকিব লগা হৈছে আৰু এই অৱস্থা। বহুত ফূৰ্তি লাগছি মাৰ হুইল চেয়াৰত বহি।
অলপ ৰাস্তাতে ফুৰলাক আৰু বৰ ভাল লাগিছে দেই বাই বাই মায়ে কান্দিবাৰ আমি যাবা লয় যাওঁ যাওঁ এইটো হ'ল আমাৰ লক্ষী বাই লক্ষী বাই এইটো হ'ল আমাৰ বাইদেউ বাই বাই টাটা দিয়ক ৰাম 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 তো আমি এতিয়া আহিলোঁ শহুৰৰ ঘৰৰ পৰা এইখিনি আছিল আমাৰ এটা সৰু ভিডিঅ' যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব